মা মা ভাত হৈছেনে হোৱা নাই অকণমান দেচোন খাই কিনে কাম কৰিবলৈ যাওঁ। আজি নতুন এজন মালিকে মাতিছে, সোনকালে যাব কৈছে। আজি হেনো বহুত কাম আছে, দেচোন সোনকালে যাব লাগে। বাবা মোৰ ভাত হৈ গৈছে, খাই ল লোৱা আৰু ভালকৈ কাম কৰিবি দেই। খাই বৈ যোৱা, ইয়াতে মই ভাত বান্ধি দিছোঁ, তাতে খাবি। আৰু মোৰ কাম আছে অলপমান, তুমি এতিয়া খাই বৈ যাবা দেই। যিমান যি নকৰিলেও মোৰ এই ফুলনিখনত আহিলে ইমান যে ভাল লাগি থাকে। কিমান যতনেৰে বনাইছোঁ, মই সজাইছোঁ এই ফুলনিখন। সকলো দুখ ভাগৰ পলাই যায় এইখন ফুলনিখনত আহিলে মোৰ। এইখন হৈছে মোৰ মৰমৰ ফুলনিখন। মা মই কাম কৰিবলৈ ওলালোঁ। যোৱা বাবা, ভালকৈ যাবা দেই। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি। দাদা মই কাম কৰিবলৈ আহিলোঁ, আপুনি হেনো মাটিত পঠিয়াইছিলে, সেইবাবে মই আহিলোঁ। ময়ে কাম কৰা মানুহজন। ৰতন তুমি আহিলা, ভালে কৰিলা, মই তোমাৰ কথাকে ভাবি আছিলোঁ। আহা তোমাক কামটো মই এইফালে দেখুৱাই দিওঁ, তুমি কৰি থাকিবা দেই। হ'ব দাদা, আপুনি কামটো দেখুৱাই দিয়ক। ব'লা তেন্তে মই তোমাক কামটো দেখুৱাই দিলে আজৰি হওঁ আৰু। তোমাৰ কামটো ইয়াতে হ'ব ৰতন। ইয়াতে সদায় ৰাতিপুৱা পানী দিব লাগিব আৰু ফুলবোৰ চোৱা চিতা কৰিব লাগিব। যদিহে কিছুমান শুকান পাত থাকে সেইবিলাক চাফ চিকুণাই আৰু অলপমান পানী দি থাকিব লাগিব সদায় দেই। হ'ব দাদা, মই কৰিম বাৰু।